हेलो फ्रेंड्स स्वागतम जनाइছো আজি অন্য এটা ভিডিওলৈ আজিৰ ভিডিওটো স্কেচ নহব এই স্কেচৰ মই আপলোড নকৰো আজি মই এটা গিভআৱে বনাব খুজিছো গিভআৱেটো স্কেচ ৰিলেটেড হ'ব গিভআৱেত মই তিনিজন পাৰ্টিসিপেটক মই স্কেচ নিজে আঁকি পেলাই দিম গিভআৱেত পাৰ্টিসিপেট কৰিবৰ কাৰণে আপোনালোকে চাৰিটা ষ্টেপ কৰিব লাগিব চাৰিটা হল এই ভিডিওটো যোনটো মই এতিয়া বনাই আছো এই ভিডিওটো আপোনালোকে লাইক কৰিব লাগিব এটা তাৰ পিছত শেয়াৰ কৰিব লাগিব তাৰ পিছত চেনেলটো আপুনি সাবস্ক্ৰাইব কৰিব লাগিব তাৰ পিছত তলত এটা কমেন্ট কৰিব লাগিব এই চাৰিটা ষ্টেপ কৰাৰ লগে লগে আপুনি পাৰ্টিসিপেটত ভাগ ল'ব পাৰিব মই এই মাহেকৰ এন্ডত উইনাৰটো কৈ দিম তাত কোনে হয় তেওঁক মই নিজে যদি ঘৰৰ ওচৰত হয় তেতিয়াহলে মই নিজে হেণ্ডওভাৰ কৰিম স্কেচখন আৰু যদি দূৰত হয় তেতিয়াহলে মই পোষ্টেল যোগেদি দি দিম এইটো এটা আজি সৰু ভিডিও আশা কৰোঁ সকলোৱে ভাল পাব যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিয়ক সকলোৱে গম পাওক আৰু পাৰ্টিসিপেটত আপোনালোকে ভাগ লওক আৰু আপোনালোকেও মানে জিকিব পাৰিব এখন ধুনীয়া স্কেচ আপোনালোকৰ নিজৰ স্কেচ হ'ব A4 সাইজত মাহেকৰ এন্ডত তিনিজন উইনাৰ ফাৰ্ষ্ট সেকেন্ড থাৰ্ড তিনিজনকে মই স্কেচ মোৰ ফালৰ পৰা আঁকি পেলাই দিম তেওঁলোকে মোক ডেসক্ৰিপচনত মই মোৰ ইমেইল এড্ৰেছটো আৰু ইনষ্টাগ্ৰামৰ আইডিটো দি দিম তাত আপোনালোকে যোনে উইনাৰ হ'ব তেওঁলোকে মোক তেওঁলোকৰ ফটোবোৰ মোক পঠিয়াই দিব তিনিজন হ'ব ফাৰ্ষ্ট সেকেন্ড থাৰ্ড তিনিজনকে মই স্কেচ মই আঁকি দিম তেওঁলোকক আৰু আপোনালোকে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফলো কৰিব পাৰে ডেসক্ৰিপচনত মোৰ লিংক থাকিব তাত গৈ পেলাই আপোনালোকে ফলো কৰিব পাৰে এয়া আছিল আজিৰ সৰু ভিডিও কেনেকুৱা হ'ল ভিডিওটো জনাবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং